সকলোকে প্ৰথমতে মই গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জনাইছোঁ। এয়া মই গৈ আছোঁ। এতিয়া ৰাতিপুৱা 7টা বাজিছে, বেলি ওলাইছে। মই বোলো যাওঁতেই ভিডিঅ'টো কৰি যাওঁ। এয়া প্ৰশাসনৰ ব্যৱস্থা সকলো দিশে আছিলে। মই নগাঁও কলেজৰ পইণ্টৰ ফালৰ পৰা এয়া গৈ আছোঁ। দেখিছেনে, আজি কিন্তু ইমান কুঁৱলী নাছিলে। ঠাণ্ডাটো যেন অকণমান কম যেন পাইছিলোঁ। লাহে লাহে এওঁ মোক নি পেলাই থ'বলৈ গৈছিলে। এয়া মই গৈ আছোঁ আজি ৰাতিপুৱাই সোনকালে গা পা ধুই কৰি লৈ পেলাই গ'লোঁ। এতিয়া গৈ আমাৰ অফিচৰ ওচৰ পাম আৰু, কিন্তু আমাৰ ফালে ইমান কুঁৱলী নাছিলে। এয়া যে অকণমান গাঁৱৰ পৰিৱেশত, গাঁৱৰ ছাইডত যেন কুঁৱলীটো বৰ বেছি, মুকলি পথাৰখনে কুঁৱলীটো দেখা গৈছিলে। তাৰপিছতে অফিচ আহি পালোহি। আহি সকলোৱে বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে ঠিক ঠাক কৰি আছিলে। এয়া আমাৰ চেয়াৰমেন বাইদেৱে চাকি বন্তিও জ্বলালে। ছাৰে পতাকাখন উত্তোলন কৰিলে। তাৰপিছত আমি সকলোখিনি একেলগে বহি ল'লোঁ, লৈ পেলাই চাহ খালোঁ। এয়া আমাৰ সহকৰ্মীসকল। ভাল লাগে এনেকৈ আহিলে, গণতন্ত্ৰ দিৱস হওক, স্বাধীনতা দিৱস হওক। তাৰপিছত আমাৰ ওচৰৰ কেণ্টিনৰ চাহৰ যোগান ধৰিছিলে, লগতে পুৰি আৰু চব্জি বনাইছিলে। খাই পেলাই খুব ভাল লাগিলে। সকলোৱে মিলি খালোঁ। তাৰপিছতে আমি ভিডিঅ' বনালোঁ, ফটো উঠিলোঁ গোটেইসোপাই মিলি লৈ। লগৰগৰাকীয়ে ক'লে বোলে আজি অকণমান লগৰজনী ঘৰলৈ যাওঁ। তাৰপিছতে ময়ো ক'লোঁ ব'লা যাওঁ। তাৰপিছতে আমি দুইজনী গ'লোঁ আৰু গোটেইখিনি মিলি পেলাই গৈছিলোঁ। তাৰপিছত লগৰগৰাকী ঘৰত গৈ দেখিলোঁ গোলাপ এজোপা ৰঙা ইমান ধুনীয়াকৈ ফুলি আছিলে নহয়, দেখি ইমান ভাল লাগিছিলে। মই ভিডিঅ' এটা বনালোঁ। এয়া তেওঁলোকৰ ঘৰৰ পৰিৱেশটো বৰ ধুনীয়া জানেনে। আহি পেলাই খুব ভাল লাগিলে। মই তাৰ পৰা গোলাপৰ ডাল কাটিলোঁ, তেনেকৈ লৈ আহিলোঁ। তাৰ পাছতে আমাৰ অফিচৰে আন এজন সহকৰ্মী ঘৰলৈ গ'লোঁ। পৰিৱেশটো সঁচাই বৰ ধুনীয়া আছিলে। ঘৰৰ পাছফালে এনেকৈ মেজি এটা বনাই থৈছিলে। তাতে সোমাই পেলাই চালোঁগৈ, দেখি পেলাই ইমান ভাল লাগিলে। তাতে বোলে তেওঁলোকে আজিলৈকে 5বাৰমান খানা খালেই। ইমানেই ভাল লাগিলে আহি। সকলোকে ক'লোঁ বোলো মোকো ভিডিঅ' এটা বনোৱাচোন। তেওঁলোকে ভিডিঅ'টো মোকো বনাই দিলে। দি পেলাই এয়া আমি লাহে লাহে আহি আছোঁ। উৰিয়া গাঁৱতে এয়া বাৰেগঞা মন্দিৰ ভাগত এয়া মূল গেটখন বনাই আছিলে। লগৰগৰাকীয়ে ক'লে বোলে ৰৈ পেলাই সেৱা এটা জনাই যাওঁ। মই বোলো ভালেই হ'ব দিয়া, সেৱাটোও জনাম, লগতে ফটো কেইকপিমানো উঠাই পেলাই ভিডিঅ' এটা কৰিম। পৰিৱেশটো খুব ভাল লাগিছে জানেনে, ইমান নিজান পৰিৱেশটো, ৰাস্তাখিনি ইমান ধুনীয়া লাগিছে। মই চাৰিও দিশটো এবাৰ ভিডিঅ' এটা বনালোঁ। তাৰপিছত লাহে লাহে ঘৰলৈ আহিলোঁ। সেয়া ঘৰ আহি পালোহি। তাৰপিছত আৰু কি আৰু, খানা বনোৱাত লাগি গ'লোঁ। মই আজি এয়া বনালোঁ মোৰ আজিৰ দিনৰ থালিখন বন্ধৰ বুলি। মাটন বনালোঁ, দালি বনালোঁ, বেঙেনা ফ্ৰাই কৰিলোঁ আৰু চিলি চিকেন অকণ বনাই দিলোঁ।